বুজিছ না আজিকালি ইমান পিং হাই মাৰে নহয় বুজিছোঁ তই কথা গম পাই নাপাওঁ জলদি ক আমাৰ এই মহাপুৰুষ যে সি ইমান পাবজিত প্ৰ' নহয় ইমান প্ৰ' তাক বটেই মাৰি থৈ গুচি যায় এই হ'ব তহঁতে মোৰ কাৰণে চালা ৰেংক পুছ কৰিব পাৰ তাকে হ'ব যা পাবজিত ধ্যান দে উফ ৰাম তহঁতৰ বেলেগ কাম নাই আৰু অনবৰতে পাবজি আও আমাৰ বাইদেউ গাত লাগিছে নেকি টিকটক যে বেন বঢ়িয়া দিছে কি কথা ক'ব আহিছ এক চৰ দিম নহয় ঐ বল আহিলে স্যার কি পঢ়াব আছোন ভিতৰতে না ওপৰলৈ পঢ়া ভিতৰলৈ আহিব তাৰপিছত মই দেখাম আছোন গৈছোঁ ছাৰ পঢ়া চামাই এটা বহিছোঁ তোমালোকে এতিয়া বহীখন উলিয়াই লোৱাচোন শুনা তোমালোকে এই অংকখিনি তোমালোকে পাতি থবা মই অকণমান পিছত আহি আছোঁ হ'ব পেন এটা হ'ব নেকি নাই মোৰ হাতত এটাই পেন আছে ছাৰ লিখি হ'ল আমাৰ স্বৰ্গতে লিখি হ'লে বিদ্যা উত্থাপন দিদি তোমালোকৰ লিখি হ'লনে হ'ল ছাৰ বুধবাৰে আজি সময়তে আহিবা ঠিক আছে যাবা তোমালোকে যাওঁ লাগিব 10 টকা দি কিনিছোঁ ব'ল আজি তোক মই ৰুমত থৈ আহোঁগৈ আই তোৰ আকৌ ইমান কি মৰম লাগিল মোক যে ৰুমত থৈ আহগে ইছ হ'ব দে আহ ভালকৈ বহিবি দেই ঐ যা তহঁতৰে দিন আৰু এইখন আমাৰ কপাল নহয় চোতালহে তেনেহ'লে আমি আজি ক্ৰিকেটে খেলিমগৈ ক'তহে তোমালোকৰ চোতালত এই এডাল পাগলডাল মইহে পাগল হ'লো এতিয়া ইমান দূৰ যে মই তেল পুৰি যে তোক যে থ'বলৈ আনিছোঁ চাহ একাপ খাবলৈ নামাত এই চব হা তই নিজেই থ'ম বুলি কৈছিলি হ'ব যা অন্তৰত কিন্তু বহুত আঘাত পালোঁ দেই যা ফটোৱাটো এইটো শুন আবেলি ওলাই যাম যাবিনে হ'ব দে তই পাহিহঁতক কৈ দিবি একেবাৰে মন্দিৰটো খোৱাৰ আগৰ তোৰ কি কামডাল আছিলে তই কিয় তেনেকে কৈছ তাৰ কিবা ইম্পৰ্টেণ্ট কামতো থাকিব পাৰে তোৰ গাতনো ইমান কিয় লাগিছে লাগিবই না বেষ্ট ফ্ৰেণ্ড হয় তই কি জানিবি সিহঁতে আমাক কিমান হেল্প কৰে বাদ দে আচল কথালৈ আহ এই তহঁতে খানা খোৱাটো পাহৰিলি নেকি ইছ কিয় যে পাহৰিম ক'ত খাবিনো
কিয় কিয় ক'ত খাম আকৌ আমাৰ ঘৰ ৰুমটো এনে আছে নেকি পিছে কোৱাচোন ছোৱালীহঁত আলু পিঁয়াজ আৰু কি আনিম সেয়া বাদ দে খানাটো কেতিয়া খাবি সেইটো ফিক্স কৰ কাইলৈ আবেলি 4-5 মানত আহি যাবি আকৌ যাওঁ এতিয়া যাওঁ এইফালে আছো কথা এটা আছে পাহি যাওঁনে যাওঁ দিয়া নাই নাজানো কালিলৈ কম গ'লে কবিছিল কি কয় কথা এটা গম পাইছ নে কি কথাও জলদি কওঁ পিং হাই মে আছে নেকি আমাৰ লগত পাহি যে তাই বাবু আৰু বিকুৰ অথনি কিবা কথা এটা কৈ আছিলোঁ মই তাইক সুধিছিলোঁ কিন্তু তাই নক'লে কিয় বা এই মোক এতিয়া কি কৰিব তাতে সোনকালে এই বাদ দে না খানা খাই কিবা কৈ আছে সেইকেইটা পাবজিত মোৰ মন দিয়া ঐ এতিয়া চলাই মই দিয়া দুটা আছে নিবি হা ভাল ঠিক আছে চিকেন ডিনাৰ অ'কে কৈ আছে মাৰা কি হ'ল আজি জুমন নাই যে কাজিয়া লাগিছে এইডাল ৰাতিপুৱা কি ষ্টাৰ্ট কৰিব আহিছ এই পাগল কেইটা লগত কিয় কালি যে পাবজি যে খেলিছিল আনি আছো ৰ'বা কিয় হেতা কমিল নেকি মানুহ দিছিল হেতা কমিল বোলো আমাৰ মহিলা সমিতি ক'ৰবাত যায় হ'বলা মহিলা সমিতিত কোনফালে যায় আমাক যে ইগনোৰ কৰিলে যে আৰু কি হ'ল বা কি হ'ল কোনোবা কিবা ক'লে হ'বলা বুজিছা ৰচোন কি হ'ল মানে আমাক কি দুখ কৰিলি তহঁতে এনেকে ইগনোৰ কৰিছ ক আকৌ আমি কি দুখ কৰিলো আমাক কি হ'ল আমাৰ বন্ধুত্ব শেষ আৰু আমাৰ লগত নেক্সট টাইম কিনাখন তোক কৈছিলো নে বাবু আৰু বিকুৱে ইহঁতক কিবা কৈছিল বুলি আমি পাবজি খেলা ব্যস্ত আছিলো কাৰণে কিবা হ'ল কিবা লগালে চাগে কোনজন কৰিলো কি আমি তহঁত মই যাওঁ তই ক'ত যাওঁ তই কিবা গণ্ডগোল লগা নাই তো সিহঁতক নাই লগোৱা এই কিবা সঁচাকে তই লগা নাই আমাৰ মানে কি দুখ হ'ল তহঁত যে আমাক যেন ইমান ইগনোৰ কৰিছ আমাক কি দুখ কৰিলো ক না মই এতিয়াহে কেছটো গম পালো সিদিনাখন যে হেতা আনিবলৈ গৈছিলো মই তেতিয়া বিকু আৰু বাবুৱে কথা এটা গম পানে দে কি কথা জলদি ক আমি নাচিব যাব লাগে বাবু তুমি কৈ দিয়া তহঁত দুজনী যে জুমনৰ মাজে ভাল পায় প্ৰপ'জ কৰিব তহঁতক কি কৈছ মতে পাগল হৈছ নেকি এই বিলিভ কৰিলে ক নকৰিলে ফোন কৰিছা হেই কোনোবা আহিছে নেকি ব'ল যাওঁ ব'ল সেইটোৱে কথা সেইকাৰণে তহঁতে কি আমাক এনেকুৱা বুলি ভাবিছিলি ইহঁত ক'ত গ'ল আজি পাই পেলাম সিহঁতক আজি এখন এনেকুৱা বুলি ভাবাই নাছিলো আহি গ'ল খকুনি মামা এইকেইটা তহঁতে ইহঁতক কি লগাইছিলি কি কোৱা দেখিছ কি লগাইছিলি কি কোৱা দেখিছ কিয় তহঁতে কালি খানাত কোৱা নাছিলি ইহঁতে আমাক ভাল পাই প্ৰপ'জ কৰিব ইয়াত কি মিছা কথা সঁচা কথাই কৈছো এয়াই কি আমাৰ মাজত বন্ধুত্ব নেকি হা আমি ইহঁতক বাই ভনী হিচাপে ভাবো গম পাইছ ইহঁতক ভালেৰে ক'লে বুজি নাপায় নুবুজে ইহঁতক মাৰ ৰখাইছ কিয় বন্ধুত্বৰ মাজত মিছা কথা লগাই বন্ধুত্ব ভংগ কৰিব নিবিচাৰিবি বন্ধু হৈয়ে থাকিবলৈ দে চাহ ভাইহঁত আমি এক পৰিয়ালৰ দৰে আৰু আমি সকলো মিলি জুলি থাকিব লাগে আমি যদি আমাৰ এই সুন্দৰ বন্ধুত্ব নাইকিয়া কৰিব বিচাৰোঁ আমাৰ কি হ'ব বুজিলি এতিয়া শুনিহঁত হয় দে বন্ধুত্ব তেজৰ সম্পৰ্ক নহ'লেও পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সম্পৰ্ক এতিয়া বুজি পাইছ যে ভাল কৰিছ আমি আমাৰ বন্ধুত্ব কেতিয়াও ভংগ নকৰোঁ हम हमारे दोस्ती कभी खत्म नहीं करेंगे